বন্দনা দত্ত মজুমদাৰৰ কথাৰে অভ্যাস। ব্যস্ত চহৰৰ চিটিবাছৰ ভিৰত অথবা শেষ ফেৰীখন গুচি যোৱাৰ পৰত সন্ধ্যাৰ কোনো এটা ঘাটত এই যে তুমি মোৰ মনলৈ আহা, এয়া বাৰু কাৰ অভ্যাস? তুমি মোৰ মনলৈ আহা নে মই তোমাক লৈ আহোঁ? কেতিয়াবা নিজানৰ কোলাহলত অথবা ব্যস্ত চহৰৰ নিসংগতাত, বৰষুণত সেমেকি থকা দিনবোৰত নিজৰ পৰা নিজকে হেৰুৱাই যাযাবৰী নিৰুদ্দিষ্ট খোজ, ৰেলৰ উকি এটা হৈ ঢাপলি মেলিব খোজে শুই থকা নিস্তেজ চহৰলৈ। অসমাপ্ত কিছুমান কাহিনীৰে জুৰুলা হৈ থাকে মোৰ হৃদয়ৰো পথ উপপথ। কাহিনী কাৰ নাথাকে? অসম্পূৰ্ণ কিছুমান কাহিনী থাকে সকলোৰে। অনাখৰি কথাই যে কিমান বাখৰ গোটালে বুকুত, তোমাৰ আৰু মোৰ কাহিনীটো আমাৰ বুলিব পৰা হ'লে। কিছুমান ভীষণ জেদী কাহিনী থাকে, পুৰণি বটলত ৰৈ যোৱা অৱশিষ্ট নিচাৰ দৰে। এই যে তুমি মনলৈ আহা নে মই টানি মনতে ৰাখোঁ, বুজা নুবুজা দুমোজাৰে সেইটোও জানো এটা অসমাপ্ত গল্প নহয়? সিয়াক বাৰু কি নাম দিওঁ? কিমান অসমাপ্ত গল্প মিলি বাৰু সম্পূৰ্ণ হয় এটা জীৱন কাহিনী?